এয়া আছু সপ্তদশ অধিৱেশন দুলীয়াজান অধিৱেশনৰ আজি দ্বিতীয় দিনা কাৰ্যসূচী আৰু এয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। আমি তালৈ গৈ আছোঁ। আপোনালোকক সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু অংশ দেখাবলৈ যত্ন কৰিম। চাই যাব। এয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে আৰু বহুত যথেষ্ট ভিৰ আজি, গতিকে এনেদৰেই চোক আৰু দেখাই আছোঁ যিমানখিনি পাৰোঁ। আহক আৰম্ভ কৰোঁ। এই শোভাযাত্ৰা আৰম্ভ হ'ব লৈছে আৰু আমিও লগে লগে যাম। গতিকে গোটেইখিনি দেখাব নোৱাৰিম। হাতী আনিছে, বহুত কিবাকিবি কৰিছে। হাতী আছে, তাৰোপৰি গাড়ীত কিবাকিবি সাংস্কৃতিক প্ৰদৰ্শনী যাব। সেইবোৰ লগে লগে যাম। আমিও যিমান দূৰ পাৰোঁ দেখাম। বলক চাওঁ। বহুত দীঘলীয়া শোভাযাত্ৰা হ'ব। 7.5 কিলোমিটাৰ, মানে 7.5 কিলোমিটাৰ দুলীয়াজানৰ জয়ানগৰ ফালৰ পৰা গৈ পিনে একেবাৰে থানা তিনিআলিৰ পৰা গৈ বাছ ষ্টেণ্ড হৈ 16 নম্বৰ তিনিআলিত ওলাই আকৌ দুলীয়াজান কলেজৰ ফালে সোমাই অধিৱেশনৰ ঠাইলৈ যোৱা হ'ব। বহুত দীঘল শোভাযাত্ৰা আৰু এঠাইত থাকিলে মানে আন ঠাইত কি হৈ আছে ধৰিবই পৰা নাযায়। সাংঘাতিক দীঘল, মানে অনুমানেই কৰিব নোৱাৰি। বহুত দীঘল, প্ৰায় 10,000তকৈ অধিক লোক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। তাৰোপৰি বহুত লোক অহা নাই আৰু বাটকা সত্ৰৰ বহুত লোকে আমাক চাই আছে। সেই মানে বহুত এইখিনি হৈছে তিনিচুকীয়া জিলাৰ পৰা আমাৰ দলটো হৈছে এইখিনি। এনেদৰে প্ৰত্যেকখন জিলাই নিজৰ নিজৰ দল কিছুমান লৈ আগবাঢ়িছিলে আৰু নিজৰ নিজৰ এনেদৰে এখন এখন পতাকা লৈ গৈছিলে আগত। এইখিনি আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হয়। এইখিনি এয়া ঝুমুৰ, বিহু নৃত্য সকলোবিলাকে হৈছে। এইখিনি আহি পাই গ'লোঁ। আমি দুলীয়াজান অইল মাৰ্কেটৰ ওচৰত আহি পালোঁ। গৈ আছোঁ আৰু এনেদৰে আচলতে গ'লে কি হয়, ভৰি বিষটো অনুভৱ নহয়, পিছত বিষায়, কিন্তু গৈ থাকিলে একো মানে অনুভৱেই নহয়। গৈয়ে আছোঁ কিন্তু একো অনুভৱ হোৱা নাই যে ভৰি বিষাইছে। এনেই কিন্তু অকলে খোজকাঢ়িব নোৱাৰি ইমান দূৰ, কিন্তু এনেদৰে শোভাযাত্ৰাত গ'লে একো টেনশ্যন নাই। ধুনীয়াকৈ পূজা চাবলৈ গ'লে যিদৰে যোৱা হয় একো টেনশ্যন নাই। গৈ আছোঁ, বঢ়িয়া লাগিছে। আৰু আছোঁ এনেদৰে অধিৱেশন মই প্ৰথমবাৰৰ বাবে চাইছোঁ, আমাৰ ওচৰত যিহেতু, কিন্তু বহুতেই ভাল লাগিছে।
এয়া মৰাণ জনগোষ্ঠী ঠিক তেনেদৰে আৰু আছে বহুত। সকলোখিনি দেখুৱাটো সম্ভৱে নহয় মানে ইমান কম সময়ৰ ভিতৰত। ঝুমুৰ ঢেৰ বহুত থাকি গৈছে। আচলতে আমি লগে লগে গৈ আছোঁ যে ঠাইত ৰখিব পৰা নাই, গৈ আছোঁ লগে লগে। সেইকাৰণে এয়া মটক জনগোষ্ঠী এটালৈ পিছত এটালৈ আহিয়ে আছে। তেনেদৰে এইখিনি অলপ সময় ৰৈ পিনে 2-3টা ভিডিঅ' এনেদৰে বনালোঁ, কিন্তু এনেদৰে ৰৈ থকাটো সম্ভৱ নহয় যিহেতু অংশগ্ৰহণ কৰিছোঁ। শোভাযাত্ৰাত গৈ থাকিবলগীয়া হৈছে লগে লগে। এয়া এটাৰ পিছত এটা মুঠতে এইখিনি গাড়ীত এনেদৰে কিছুমান প্ৰদৰ্শনীমূলক কিছুমান এয়া ধৰি লওক যেনে ভাওনা কিবা এটা দেখুৱাই লৈ গৈছে। তাৰপিছত এয়া এশিঙীয়া গড়ৰ এটা প্ৰদৰ্শনী। ঠিক তেনেদৰে আৰু যথেষ্ট কিবাকিবি হৈছে, আৰু আগতো আছিলে। এনেদৰে যথেষ্ট ভাল লাগিছে। আপোনালোকে আৰু 2 দিন আছে, আহিব পাৰে। 18, 19, 20, 21 নৱেম্বৰ 2020। বঢ়িয়া লাগিছে। বঢ়িয়া। এইদৰে গৈ আছোঁ। এয়া এনেদৰে অধিৱেশন চাই পিনে গৈ আছোঁ গাড়ীৰ সন্মুখত। এনেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ ঝাণ্ডা লগাই মই ছাত্ৰ সন্থাৰ এজন সদস্য হিচাপে এনেদৰে গৈ আছোঁ। আজিলৈ বাই বাই। আকৌ লগ পাম নেক্সট টাইম, আকৌ দেখাম ভিডিঅ'। বাই বাই।